হেল্ল' নমস্কাৰ, আপোনালোক সকলোকে মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি এটা ৰেচিপি দেখাম। মই নিজে ট্ৰাই কৰিছোঁ নিজৰ ফালৰ পৰা। তো খাবলৈ বহুত টেষ্টি হৈছিলে, আপোনালোকে বনাই চাবচোন। এয়া মাংস, ছাগলীৰ মাংস, এয়া আদা নহৰু, ইয়াত আধা কিলো আছে মাংস। এয়া আদা নহৰু পেষ্ট দিলোঁ। তাৰপিছত এয়া ধনিয়াৰ গুড়ি, জিৰা গুড়ি, জলকীয়া গুড়ি আৰু ৰঙা জলকীয়া গুড়িও আছে। এয়া 3টা পিঁয়াজ, ডাঙৰ চাইজৰ 3টা পিঁয়াজ হাতেৰে মোহাৰি দিছোঁ অলপ মিহি কৰি। তাৰপিছত ইয়াতে দিম দৈ, এয়া দৈ 3 চামুচ, পূৰা 3 চামুচ দিছোঁ। অকণমান আৰু দি দিছোঁ, মানে এইটো নিজৰ জোখত। এয়া মিঠাতেল অলপ দিছোঁ, নিমখটো সোৱাদ অনুযায়ী দি ল'ব। এয়া শুকান জলকীয়া দিছোঁ 2টা, তেজপাত 2টা ভাঙি দিছোঁ। তাৰপিছত এয়া হাতেৰে ধুনীয়াকৈ মোহাৰি মেৰিনেট কৰিছোঁ, সানিছোঁ গোটেইখিনি যাতে মছলাখিনি ধুনীয়াকৈ মাংসত লাগি যায়। দেখিছে কালাৰটো কি ধুনীয়া হৈছে। তাৰপিছত এয়া গোটেই দিনটো মই ৰাখি থৈ দিম, ঢাকি পেলাই ধুনীয়াকৈ ফ্ৰিজত থৈ দিম। কি ধুনীয়া হৈছে দেখিবলৈ, চাওকচোন কালাৰটো ধুনীয়া হৈছে, খাবলৈও বহুত টেষ্টি হৈছিলে, বনাই চাবচোন। এয়া বহোৱাখিনি মই দেখাবলৈ পাহৰি গ'লোঁ। এয়া দেখিছেনে কি ধুনীয়া হৈছে, দৈৰ পৰাও তেল ওলাইছে, কালাৰটো বহুত ধুনীয়া হৈছে।